কুৰুক্ষেত্ৰৰ পৰা মই দুৰ্যোধনে কৈছোঁ। সম্প্ৰতি যুদ্ধক্ষেত্ৰৰ নিৰস্ত্ৰ যোদ্ধা মই অষ্টাদশ দিনৰ। কোনে কয় মই অহংকাৰী, ৰাজ্যলোভী, পৰুষ্যপহাৰী? ন্যায়ত ধৰ্মত হস্তিনাৰ সিংহাসনৰ উত্তৰাধিকাৰী মই। বঞ্চিত কৰি মোক যুধিষ্ঠিৰৰ ৰাজ্যাভিষেক কোন যুক্তিমতে হ'ব পাৰে বয়োজ্যেষ্ঠ? কুৰুবংশৰ তেজ নাই পাণ্ডৱৰ গাত। যদি কওঁ পঞ্চ পাণ্ডৱ কুন্তীৰ জাৰজ সন্তান, জানে সৰ্বলোকে। তথাপি মোৰ অধিকাৰৰ দাবীক সবে কৰে নিন্দা। কিয়? মোৰ অপৰাধ ক'ত? পিতামহ, গুৰু, আচাৰ্য সকলোৱে মোক কৰিলে প্ৰবঞ্চনা। প্ৰতিদিনেই মোক তুচ্ছ কৰি ৰাখিলে গান্ধীবীৰ কাষত। কি অপৰাধ? অন্যায়ৰ প্ৰতিবাদ কৰা কি পাপ? কি কাৰণে মই হলো অভিমানী? কোনেওতো কৰি চোৱা নাই সুবিচাৰ। আচাৰ্য দ্ৰোণ অৰ্জুনৰ সাফল্য কৃতিত্বতেই গৰ্বিত। নেদেখিলে মোৰ মনৰ উদ্যম। প্ৰিয় শিষ্যক শ্ৰেষ্ঠ প্ৰতিপন্নাৰ্থে একলব্যৰ বৃদ্ধাংগুষ্ঠ ললে গুৰু দক্ষিণা। ইমান চক্ৰান্ত সুনাম অৰ্জনৰ বাবে? দুৰ্যোধন আৰু অৰ্জুনৰ শত্ৰুতাৰো সেয়াই সূত্ৰপাত। জাৰজ কৌন্তেয় যদি পাণ্ডৱ হয়, গান্ধাৰীৰ শতপুত্ৰ কিয় ধাৰ্তৰাষ্ট্ৰ নহয়? লোকচক্ষুত কুৰুবংশী পাণ্ডৱসকল, যদিও নাই কুৰু ৰক্ত সিহঁতৰ গাত। অনেক অপমান, ক্ষোভ, ঈৰ্ষা, সুতীব্ৰ স্বাভিমানৰ সৈতে মিশ্ৰণ ঘটাই মোৰ বুকুত সৃষ্টি কৰা হ'ল বিদ্ৰোহৰ সাগৰ। এয়া কি সুদক্ষ তস্কৰৰ ষড়যন্ত্ৰ নহয়? কিয় তেনে সামাজিকে মোক কুৰুকুলৰ দুৰ্ভাগ্য দুৰ্নাম বুলি কয়? সুখ শান্তি কাৰ কাম্য নহয়? বিচাৰিছিলোঁ ময়ো তাকেই অহৰ নিশে। পালো জানো সেই বৈভৱ জীৱনত মই? ক্ষত্ৰিয় মই, নহওঁ দুৰ্বলী, নহওঁ কাৰো কৃপা প্ৰাৰ্থী। সমৰ প্ৰিয়তা মোৰ ৰাজবংশীয় স্বভাৱ। মহাৰথী কৰ্ণ, সৰ্বাগ্ৰজ কৌন্তেয়, কৌৰৱ পাণ্ডৱৰ অস্ত্ৰ প্ৰতিযোগিতাৰ দিনাই যদি কুন্তীয়ে সৰ্বসমক্ষে কৰ্ণক পুত্ৰ স্বীকাৰ কৰিলেহেঁতেন, কুৰুক্ষেত্ৰ যুদ্ধক্ষেত্ৰ নহয় নহয়। তেন্তে দায়ী কোন? মই। শ্ৰীকৃষ্ণ আৰ্যশ্ৰেষ্ঠ মহাভাৰতৰ নিজৰ শ্ৰেষ্ঠতাৰ প্ৰমাণ দৰ্শাবলৈ কৰি দিলে ভায়ে ভায়ে গৃহযুদ্ধৰ আয়োজন। এয়া কি স্বাৰ্থ নহয়? কিয় তেনে লোকে মোক স্বাৰ্থপৰ বুলি কয়? পিতামহ, আচাৰ্য আদি কুলশ্ৰেষ্ঠসকলৰ সন্মতি সাপেক্ষে দৌত ক্ৰীড়া। মইতো নিমিত্ত মাত্ৰ। মাতুল শকুনি মোৰ খেলৰ সৰ্বস্ব। পণ ৰাখি খেলা হ'ল যুধিষ্ঠিৰৰ একান্ত ইচ্ছাত। হেৰুৱালে পাণ্ডৱে হস্তৰ সমস্ত। আমাৰ বিজয় উল্লাসতে জন্ম হ'ল ভাতৃযুদ্ধৰ দৃঢ় সংকল্প। ৰাজসভাত মুক্তকেশী বিবস্ত্ৰা দ্ৰৌপদী কোনো নাৰী নহয়, নহয় কুলবধূ। শত্ৰু মাথো শত্ৰুৰ মন, শত্ৰুক শত্ৰুতা আচৰণ কোনো অপৰাধ নহয় ক্ষত্ৰিয়ৰ বাবে। তেনেহলে মই অপৰাধী কোন যুক্তিমতে? স্বদেশৰ প্ৰতি মোহ ভাল পোৱাই মোক কবলৈ বাধ্য কৰালে। বিনা যুদ্ধে নিদিওঁ মই সুচগ্ৰ মেদিনী। দিম মই কোন নীতিমতে? হস্তিনাৰ সিংহাসন যদি কুৰুবংশৰ হয়, কুন্তীপুত্ৰ অবৈধ ভিন্ন বংশী। মইতো নহওঁ দেশদ্ৰোহী। দেশৰ বাবে মই কৰিম সংগ্ৰাম। তাত মোৰ দুখ কি? জানো মই যুধিষ্ঠিৰৰ শান্তি প্ৰস্তাৱ ভণ্ডামী চলনাৰ বাদে অন্য নহয়। ইয়াকো জানো অন্যায় পাণ্ডৱ। কৃষ্ণৰ কুমন্ত্ৰণাত অৰ্জুনৰ সহুদৰ বধ, অসহায় কৰ্ণৰ কৰুণ মৃত্যু। ইমান সুবিধাবাদী, ইমান নিৰ্দয়, তথাপি মানুহে মোকেই হিংসুক বুলি কয়। মোৰ ভাগ্য
দুৰ্ভাগ্য জানো মই দৃঢ়ভাৱে দুৰ্যোধনৰ উৰুভংগ ভীমৰ লক্ষ্য। যুদ্ধৰ কৰ্কশ ঘাপত গুৰি হৈ গৈছে মোৰ ভাগ্য, অস্তমিত এই ৰাজপুত্ৰৰ সৌভাগ্য। সন্ধিও কৰিব পাৰিলোহেঁতেন জীৱনৰ মুখত, নালাগে মোক পৰাধীন জীৱন, নহওঁ ইমান নিজ বীৰ মই মহাভাৰতৰ। মোৰ মৃত্যুতেই যদি হয় জয় পৰাজয়ৰ চূড়ান্ত মীমাংসা, পাণ্ডৱৰ হাততে মই লভিম মৰণ। কুৰুক্ষেত্ৰ পুণ্যক্ষেত্ৰ, মৃত্যুতেইতো নিৰ্ভৰশীল মোৰ অমৰত্ব। কোনে কয় মহাপাপী মই, চলনাৰে আচাৰ্য দ্ৰোণ হত্যা, এয়া কি পাণ্ডৱৰ পাপৰ প্ৰমাণ নহয়? জ্যেষ্ঠ কৌৰৱ মই জগত প্ৰখ্যাত, মাতৃ গান্ধাৰীয়েও দিয়ে আশীৰ্বাদ, যথা ধৰ্ম তথা জয়। তেনেহলে এয়া জানো মোৰ পৰাজয়? মোৰ দৃষ্টিত মইতো অধৰ্মী নহয়। কত সহস্ৰ যোদ্ধাৰ হল অকাল মৃত্যু, হেৰুৱালো আত্মীয় স্বজন, ভ্ৰাতা মোৰ ৯৯ জন। পৰাজয় আসন্ন জানিও অধৰ্মত নলওঁ আশ্ৰয়। যদিও জন্মৰে পৰা শিৰোধাৰ্য কৰি ললো জনতাৰ অভিশাপ, গালি গঞ্জনা, নহওঁ দুৰাত্মা ভীৰু, নহওঁ পাখণ্ড, কৰা নাই নকৰো কদাপি তেনে বৰ্বৰ আচৰণ। যুদ্ধত যদি জীৱনৰ কল্যাণ হয়, যুগান্তৰ সূচনা হয়, মৃত্যু ধ্বংস প্ৰলয়ৰ মাজেদিয়ে পৃথিৱী নতুন হয়, তেনেহলে যুদ্ধ ভয়ৰ একোৱেই নহয়। যুদ্ধইতো শান্তি প্ৰতিষ্ঠা কৰে। স্বদেশ স্বাধীনতা মাতৃ আৰু মাতৃৰ বাবে মৰণতো আছে মহাসুখ। অমৰত্ব যদি আছে কৰবাত, সিও এই আত্মদানৰ মহাযজ্ঞতে। দুৰ্যোধন সৰ্বাগ্ৰজ কৌৰৱ, ভাগ্যৱান মই ধৃতৰাষ্ট্ৰনন্দন, যুৱৰাজ হস্তিনাপুৰৰ। মৃত্যু মোৰ অনিবাৰ্য, নাই ভয় নাই সংশয়। মোৰ ৰক্তেৰে ৰঞ্জিত হওক স্বদেশৰ বুকু, ইতিহাসে চিনিব মোক, ভৱিষ্যতে ৰাখিব মনত। দুৰ্যোধন স্বাৰ্থলোভী মুঠেই নহয়, দুৰ্যোধন মহাবীৰ প্ৰবল প্ৰতাপী, নামানো মই দাসত্ব বন্ধন। দেশপ্ৰেমী আজি মই মুক্ত নায়ক, বিশাল বিৰাট এই মহাভাৰত।